সেই বৰষা পথাৰত পুনিতি ৰহেৰ হাল বাই আছিল এখনি মৰালয়। হয়নো আৰু থাকিবলে অকলে অকলে গুচি যাম দূৰণিলে তোমাকে নেপালে। ভাই কি গান মাৰি আছা? ইমানে ঢুকিছে তোৰ? এই বাট্টি, মোৰ কাহিনীৰ কথা নকওঁ তোক। কাহিনীৰ কথা ক'লে বহুত দীঘলীয়া হৈ যাব। তোক আমাৰ প্ৰশ্ন কৰোঁতে উত্তৰটো দিবি। সেই কাপোৰক কাক বোলে কচোন? সত্যি কৈ আছো, মই কাপোৰ কাক বোলে শুনিলো। যি মানুহ তিৰিৰ ভুচুং, মানে নিজৰ কন্যাক সহি কৰিব গেলে নিজৰ দেউতাক আৰু মাকক বৃদ্ধাশ্ৰমত থৈ আহে, সেই মানুহবিলাকে কাপোৰক বোলে। বাহ, বেলেগ আনচাৰ দিছে। মজা মজা। এতিয়া তোক মই এটা সুধো, তই উত্তৰটো কবি। দে সুধচোন, পাৰা এতিয়া কম দে। স্কুলীয়া জীৱনৰ আটাইতকৈ ভয় লগা বাক্যটো কি কচোন তই? সেইটো প্ৰশ্ন উত্তৰ যেতিয়া বাইদেৱে ক'ব উঠি আহি বৰ্ডত অংকটো কৰি থৈ যোৱা, সেইটোৱে স্কুলীয়া জীৱনৰ আটাইতকৈ ভয়ংকৰ বাক্য। বাবা পাইছা দে।